আপনি কি রাজনীতি করতে বলিব কারণ ইলেকশন নোটিস পাইছে ইহঁতৰ লগত আলোচনা কৰিব আহিছোঁ আমি আমাৰ দলৰ সিদ্ধান্ত সেইটো সব জায়গাতে যাব বিটিসি অঞ্চলত বহুত জায়গাত এনেকুৱা ইলেকশন কৰিবৰ কাৰণে স্পেচিয়েলি মুছলিম সম্প্ৰদায়ৰ ওপৰত এইটো হৈ আছে তো ইয়াত নিশ্চয় এটা ৰাজনীতি আছে প্ৰমোদ বড়োৰ একপক্ষীয়ভাৱে এটা ৰাজনীতি ষড়যন্ত্ৰ আছে সেইটো আমি দেখিবলৈ পাইছোঁ যে নহওক আমি আহিছোঁ ইয়াত ৰাইজৰ লগত আলোচনা কৰিবৰ কাৰণে কেনেকুৱা আছে মুঠতে আমি কৈছোঁ যে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবে ব্ৰিটিছৰ বাসিন্দা আপোনালোকে একো চিন্তা কৰিব নালাগে যদি ইলেকশ্যন কৰে তেতিয়াহ'লে নেক্সট দিনাই আহি পেলাই আমি দল হিচাপে আহি পেলাই আপোনালোকক ইয়াত আগৰ নিচিনা বহিবৰ কাৰণে ব্যৱস্থা কৰি দিম বুলি আমি কথা দিছোঁ আৰু আমি সুধিছে আপোনালোকে ইয়াত ভোটাৰ হয় না নহয় আমি সুধিছোঁ ইহঁতে কৈছে ইয়াৰে ভোটাৰ আমি 4বাৰ বিটিসি নিৰ্বাচনত ইলেকশ্যন দিছে MP ইলেকশ্যনতো ভোট দিছে MLA ইলেকশ্যনতো ভোট দিছে মুঠতে 4বাৰ 12বাৰ হৈ গ'ল ইহঁতে বিটিসি গঠন হোৱাৰ পিছত MP ইলেকশ্যন MLA ইলেকশ্যন আৰু বিটিসি নিৰ্বাচনত ভোট দিয়াটো তাৰমানে ইয়াত ভোট দিয়া মানে ইহঁতে ব্ৰিটিছৰ বাসিন্দা চুক্তিত লেখা আছে স্পষ্টকৈ যে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবে ব্ৰিটিছৰ বাসিন্দা আৰু যিসকলৰ লগত মাটিৰ পাট্টা নাই আজিৰ দিনত আমি চৰকাৰ অহাৰ পিছত সব জাতি জনগোষ্ঠীকে মাটিৰ পাট্টা ব্যৱস্থা কৰি দিম বুলি আমি কৈছোঁ আগতে কৈ আহিছোঁ আমি যোৱা 15 বছৰত আমি দিব পৰা নাছিলোঁ ফৰেষ্ট অঞ্চলত থকা সকলক আমি প্ৰায়ৰিটি দিছিল এতিয়া আমি চৰকাৰ আহিলে ফৰেষ্ট হওক বা এইফালে কি কয় এইটো প্লেন জাগাতে হওক আমি সবকে মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থা আমি কৰিম আৰু আমাৰ প্ৰিপাৰেশ্যন আছে মাটি জৰীপ কৰি পেলাই মাটিৰ পাট্টা দিয়াৰ কথা দিয়া আছিল আমাৰ ব্ৰিটিছে কিন্তু আমি চৰকাৰত আহিবলৈ সক্ষম হোৱা নাই সেইকাৰণে আমি দিব পৰা নাই কিন্তু প্ৰমোদ বড়োৱে আজি মুঠতে মুছলিম সম্প্ৰদায়ৰ যিটো অশান্তি পৰিৱেশ আনিছে সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক আমি কৈছোঁ কিয় মুছলিমৰ ওপৰত ইমান অত্যাচাৰ একপক্ষীয়ভাৱে কিয় অত্যাচাৰ এনেকুৱা চৰকাৰী মাটি বা খাছলেণ্ড বা এনেকুৱা খাছলেণ্ড বা একচনীয়া মাটি এনেকুৱাত অকল মুছলিম মানুহ নাই সব জাতি জনগোষ্ঠী অলপ হ'লেও কম বেছি পৰিমাণে আছে বড়োসকলেও আছে কম কিছু হ'লেও হয়তো নিশ্চয় বেংগলীসকলেও আছে হয়তো নিশ্চয় কোনোবা ৰাজবংশীও আছে কোনোবা হয়তো আদিবাসীও আছে নিশ্চয় থাকিব ব্ৰিটিছত সকলো জাতি জনগোষ্ঠী আমি দেখিবলৈ পাইছে যে অলপ কম বেছি পৰিমাণে হ'লেও খাছ মাটিত বহি পেলাই আছে ইহঁতক মাটিৰ পাট্টা দিয়াৰ কাৰণে ব্যৱস্থাহে কৰিব লাগে চৰকাৰে আৰু এই মাটিৰ পাট্টা দিয়াৰ অধিকাৰটো আমাৰ ব্ৰিটিছত আছে যেহেতু লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট এইটো অসম চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে ব্ৰিটিছে যি কৰে য'ত যি কৰিব পাৰে এইটো সিদ্ধান্ত লৈ কৰিব পাৰে